মই নিতু আপোনালোকক স্বাগতম জনালোঁ। আজি হৈছে সানডে আৰু আজি ব্লগ কৰিবলৈ মন গ'ল কাৰণ মাহত আছে আৰু আমাৰ আনচি বেবিয়ে ৰাতিপুৱাই ড্ৰেছ কৰি ৰেডি কাৰণ আমাৰ আনচি বেবি ফুৰিবলৈ যাব। একদম মাহীয়েকক কৈছে কাপোৰ পিন্ধাই দিয়া একদম বাৰে নিজে তাই কাপোৰ য'ত থাকে তাৰ পৰা কাপোৰ উলিয়াই ইযোৰ পিন্ধিছে সিযোৰ পিন্ধিছে, তাৰপিছত চুলি বান্ধি দিবলৈ কৈছে। চুলি তুলি বান্ধি আজৰি আৰু তাই এতিয়া ফুফু যাব, ঘৰত তাই নাথাকে, মাতৃদেৱী হ'লে বহি আছে। আমাৰ সেয়া ব্ৰেকফাষ্ট হৈ গ'ল, ৰুটি বনালোঁ, মুনু অকণ হেল্প কৰি দিলে, ৰুটি ভাজি ব্ৰেকফাষ্ট কৰিম, তাৰপিছত দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কি মুনু নোলায়, মাহীয়েক লুকাই আছে, মাহীয়েক নোলায়। কেইযোৰ কাপোৰ যে ধুব লাগে নহয়, কিমান কাপোৰ যে তাই সলাই দেখোন, সঁচাকৈ সঁচা একদম মানে বেছিয়ে ৰচকী হৈছে আৰু। ঠিক আছে তেতিয়াহ'লে ব্ৰেকফাষ্টটো কৰি লওঁ আৰু দিনটো আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি আপোনালোকে চাই থাকিব। আৰু ৰাতিপুৱাই মায়ে মই একদম মৰ্ণিং ৱাক কৰি আহিলোঁগৈ। কেনেকুৱা লাগিলে মংগলদৈ চাই পেলাই? ভাল লাগিলে? অঁ, টাউনৰ ভিতৰখন একদম। তাৰপিছত সেয়া আৰু তাৰপিছত ৰাতিপুৱাই একদম দুইজনী গৈ পেলাই এক পাক মাৰি আহিলোঁ। আৰু মই একদম সেই কচুটো খাই মাহঁতে পূৰা ভাল পাইছে, সেইকাৰণে কচু কেইটামানো লৈ আহিছোঁ, পইচা লৈ গৈছিলোঁ যাওঁতে। ঠিক আছে বাৰু তেতিয়াহ'লে আমি খাই লওঁ। একদম ওপৰলৈ গ'লোঁ, ওপৰত গৈ পেলাই মাহঁতক মোৰ দেখুৱালোঁ গাৰ্ডেনখন, কিন্তু চব বেয়া হৈছে আৰু এয়া এইকেইটা দেৱজিত বজাৰ গ'ল, বজাৰৰ পৰা আহিলে, চব একদম নিজৰ কামত ব্যস্ত। আৰু আজি হ'ব আমাৰ লাঞ্চত বিৰিয়ানী বনাব আমাৰ মায়ে বিৰিয়ানী বনাব নাজানে দেই, মই এনেই কৈছোঁ, মই মাক জোকাই আছোঁ মায়ে বনাই খুৱাব বুলি। ঠিকে আছে তেতিয়াহ'লে বনাম বাৰু। এতিয়া বেছি সময় হোৱা নাই, 11:30 বাজিছে, খাই বৈ লৈছোঁহে, লাহে বনাম। সেয়া চব নহৰু গুচাবলৈ লগাই দিছোঁ, মায়ে গুচাই আছে, এইকেইটাই খেলি আছে। তাৰপিছত মই এপাক ওলাই যাব পাৰোঁ দেৱজিতৰ লগত, কাৰণ এনেকৈ চান্স নাপায়, বাইকত দুটামান দিন হ'ল। মেইন বাইকতে মাহঁতক কৈছোঁ কাম এটা আছে ওলাই যাম, মেইন মানে বাইকত উঠা। হাঁহিছে এতিয়া মাহঁতে চাই পেলাই, সঁচাকৈ নহ'লে মোৰ কিমান দিন হ'ল ঠিক নাই আৰু বাইকত নুঠা, বাইকত এপাক ওলাই যাম এনেই আৰু সৰু সুৰা এটা বস্তু এনে বাহানা মাৰি আহি পেলাইহে বনাম। আৰু মাংসটো চাগে মেৰিনেশ্যন কৰি থৈ যাম। আৰু এয়া মাংসখিনি মই মেৰিনেশ্যন কৰি লৈছোঁ। ইয়াত মই দিছোঁ আদা নহৰু পেষ্ট, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, শুকান জলকীয়াৰ গুড়ি, অলপমান দৈ, এইখিনি ধুনীয়াকৈ একেলগে সানি ফ্ৰিজত মেৰিনেশ্যন কৰি মই এতিয়া অকণমান ওলাই যাম। এয়া লোকেল চিকেন, এইখিনি আদিয়াঞ্চিৰ কাৰণে, আৰু এইফালে দেৱজিতে বনাবলৈ লৈছে। আৰু এয়া মই চাউলখিনি বহাই দিছোঁ বিৰিয়ানীৰ কাৰণে। ইয়াতে অকণমান গৰম মছলা গোটাকৈ দি দিছোঁ আৰু চাউলখিনি 80% সিজাই ল'ম। আৰু আদিয়াঞ্চিয়ে যিহেতু বিৰিয়ানী খাব নোৱাৰিব, সেইকাৰণে সিহঁতক প্লেইন ভাত অকণ বনাই দিম, আৰু দেৱজিতে কুকাৰত বনাব চিকেন। চাউলখিনি 80% কুক কৰিছোঁ, একদম ফুল 100% কৰা নাই। আৰু একদম দৌৰি মাক মাতিছোঁ, সেয়া মায়ে চাউলৰ পানীটো ইফালে পেলাই আছে, মই কাৰণ নোৱাৰোঁ। মাক হাত চাত জ্বলিব চাবি হ'লেও দেই, এই গেছটো অফ কৰি দিয়া। তিনিওটা লাগি আছোঁ, জোৱাই শাহু যি চব পাকঘৰত লাগি আছোঁ আজি। ই মানে দেৱজিতে আদিয়াঞ্চিৰ কাৰণে বনাইছে। আৰু মোৰ চাউলটো যদি এতিয়া হৈ গ'লে আৰু তাৰপিছত বাকী মাংসখিনি বনাম, তাৰপিছত গোটেইখিনি মিলাম, হৈ যাব। চাওঁ কেনেকুৱা হৈছে হেৰিটো, জোখটো চবটো ফুল নেকি। অঁ বেছি মানুহ সোমালে একদম
ঠিকে আছে, জোখতে হৈছে, ইমানেই লাগে। এতিয়া ফেনত অকণমান থৈ দিলে হেৰি হৈ যাব, ঠাণ্ডাটো হৈ গ'লে এটা হ'ব, এটা হৈছে। কিন্তু এয়া পিঁয়াজখিনি ভাজি আছোঁ, ইয়াতে দি দিছোঁ গোটা গৰম মছলা, আলু এয়া ফ্ৰাই কৰি থৈ দিছোঁ। এইফালে এয়া মাংসখিনি এনেকুৱা হৈছে মেৰিনেশ্যনত, আৰু এইফালে লোকেল চিকেন এয়া। খাচী মাংসটো আজি বিৰাট ধুনীয়া, মানে এনেকুৱা মাংস পালে ভাল লাগে, একদম পিচকেইটা বহুত ধুনীয়া হৈছে, আৰু কোমল এই মাংসটো কেৰাহীতে হৈ যায়। কুকাৰ ইমানখিনি মাংসখিনি কুক হৈছে, ইমান 60% মান হৈছে, আৰু এতিয়া ইয়াতে মই আলুখিনি দি দিম। আলুটো মানে ভাল পাওঁ খাই পেলাই, মাংসত দিয়া আলু খাই বিৰাট ভাল লাগে, সেইকাৰণে বিৰিয়ানী হ'লেও মানে আলুটো দিওঁৱেই। আলুটো মানে যেতিয়া আহে এক পিচ খাই পেলাই বিৰাট টেষ্ট পাওঁ, সেইকাৰণে আলু দি দিওঁ। সেইখিনিতে আৰু অকণ সিজিবলৈ দিম কম জুইত। গেছটো সেয়া কম কৰি পেলাই আৰু অকণমান সিজিবলৈ দিছোঁ। আৰু দেৱজিতে আদি আঞ্চি খুৱাইছে। আৰু এটা বস্তু মই দেখুৱাওঁ, মই বজাৰলৈ যাওঁতে মুনুক পিঁয়াজ ভাজিবলৈ কৈছিলোঁ, তাই এনেকৈ পিঁয়াজখিনি ভাজি থৈ দিছে, সেইখিনিও লাগিব ব্যৱহাৰ কৰিবলৈ। সেয়াই আৰু এইজনী মুনু। আৰু বতৰটো একদম বেয়া, মানে আমাৰ কাৰণে ভাল হৈছে, বিৰিয়ানী খাবলৈ একদম বঢ়িয়া বতৰ হৈছে। সিহঁতক দেৱজিতে খুৱাই আছে, আৰু বৰষুণ আহিব নেকি, একদম বতৰটো মানে আন্ধাৰ হৈ আহিছে বাহিৰ ফালে। সেয়া হ'ল, এইটো চাউল, ফাৰ্ষ্ট লেয়াৰটো মই চাউলেই দি লৈছোঁ। এতিয়া মাংসখিনি অকণ অকণকৈ ইয়াত দি যাম। খুব বেছি লেয়াৰো মই নবনাওঁ, কম বনাম। তাৰপিছত ইয়াতে অকণমান পিঁয়াজ দিলোঁ, এইটো খুলিব লাগিব, কোনো ইয়াতে অকণমান দিলোঁ কেৰুৱা ৱাটাৰ, একদম অকণমান। তাৰপিছত এইটো ইয়াতে এতিয়া দিম অকণমান ৱাটাৰ। এইটো বহুত ষ্ট্ৰং হয়, বেছি দিব নালাগে, একদম অকণমান দিলেই হ'ব। একদম সৰু ফুটা এটা কৰিছোঁ, অকণমান দিছোঁ, বেছি দিয়াৰ প্ৰয়োজন নাই। তাৰপিছত ইয়াতে মই আকৌ দিম চাউল। মাংস দুটা দেহে বেছি গৰম। গৰম গোটেইখিনি দি দিলোঁ। বাকী থাকা এইখিনিও দি দিলোঁ। এতিয়া দিম ইয়াতে এয়া গৰুৰ একদম ঘৰত বনোৱা ঘি। ঘিয়ে বহুত ধুনীয়া ফ্লেভাৰ আনে, সেইকাৰণে ঘিটো একদম কম্পালচৰি দিবই লাগে। আকৌ দিম অকণমান কেৰুৱা ৱাটাৰ। দিয়া হ'ল। এতিয়া ইয়াতে দিম মই এইখিনি পিঁয়াজ
আৰু এটা বস্তু ইয়াতে দিব লাগিব ফ্লেভাৰৰ কাৰণে, এয়া কেঁচা জলকীয়া দিলে মানে গোন্ধটো বহুত ধুনীয়া আহে। কেইবাটাও কেঁচা জলকীয়া ইয়াক খুচি ইয়াতে দি দিলোঁ আৰু এইখিনি এতিয়া অকণমান সময় মানে গোন্ধটো পূৰা একে লাষ্টত এয়া ঘৰত বনোৱা বিৰিয়ানী গৰম মছলা। এখন তেৱা এনেকৈ পাতিলোঁ আৰু এইটোত এয়া মই চচপেনটো য'ত ফুটা আছে আটা গুৰি দি পেলাই চিল কৰি দিছোঁ আৰু এইটো ইয়াতে এতিয়া মই দি দিলোঁ। গেছটো একদম কমাই দিলোঁ আৰু এইখিনি এতিয়া মানে জাষ্ট স্মেলটো পূৰা ওলাব লাগিব ইয়াৰ পৰা আৰু গোটেই বস্তুখিনি মিলিব লাগিব, তেতিয়া মানে বিৰিয়ানী আচল একদম ৰয় এৰমাটো ওলাব। সেইটো কাৰণে মই 15 মিনিটমান একদম কম জুইত 15 মিনিটমান বহুৱাম আৰু মই চুলিখিনি ধুই আহোঁ, আহি পেলাই চুলিখিনি ধুই আহিলেও এইখিনিত থাকক। এয়া সেইটো হৈ গ'ল 15-20 মিনিটমান। এতিয়া এইখিনি এয়া আটাটো সিজি আহিছে, এতিয়া আটাখিনি এৰাই পেলাই এইটো খুলিব লাগিব। কি বিৰিয়ানী একদম ধুনীয়া পাৰফেক্ট। ধুনীয়াকৈ হৈছে। খাম বিৰিয়ানী আৰু গোন্ধটো যে একদম বিৰাট ধুনীয়া আহিছে। বিৰাট ধুনীয়া, বিৰাট ট্ৰাই কৰিব পাৰে, একদম ইজিকৈ বনাইছোঁ। বিৰাট ধুনীয়া খুচবু, মানে কি খুচবু, মাংসটো ধুনীয়া খুলিছোঁ একদম। রায়তা দেবো দিতে পারো, হ্যাঁ একটু জলকীয়া বহুত টেস্ট হয়। রায়তার লগত আৰু আজি মই যে ইমানখন নাই আৰু একদম পেট ভাল লৈছোঁ। বহুত দিনৰ পিছত বিৰিয়ানী বনাইছোঁ, একদম সৰহকৈ খাম, ৰাতি লাগিলে নাখাওঁ, ঠিকছে খাই ল'ম আজি। আমি খাই লওঁ, ভিডিঅ'টো চাই থাকক। বিৰাট বিৰিয়ানী খাই পেলাই একদম চব গিৰি গ'ল আৰু এতিয়া ৰাতি বাজিছে 11টা আৰু ব্লগটো মই এতিয়া কণ্টিনিউ কৰিছোঁ। আৰু সেইফালে সেয়া পেকিং চলি আছে। মাত্ৰ 2টা দিনৰ কাৰণে আহিছে, এবছৰৰ মূৰত জীয়েকৰ ঘৰলৈ। জবাব চাহিয়ে জবাব, কিয়া জবাব, টাটা বাই বাই মংগলদৈ। 1 বছৰ মূৰত আহিছে। কি ফিৰ আউংগা আংগি নহয়, ইমান দিনৰ মূৰত আহিছে, মাত্ৰ 2টা দিনৰ কাৰণে। বিৰাট খংতে নহা হ'লে ভাল আছিলে।
কাইলৈ যে ইহঁতক মই কেনেকৈ ৰাখিম ভগৱানেহে জানে কিন্তু পূৰা বুজি পাইছে আন্টিহঁতে কৈছে মই কান্দিম নাযাবা কাইলৈ মই কেনেকৈ ৰাখিম আৰু মই নাজানো কাইলৈ ৰাতিপুৱাই বাই বাই আজি ৰাতিয়ে সেইকাৰণে পেকিং চেকিং কৰি থৈছে একদম সোনকালে যাবগৈ যা মই নাৰাখোঁ আৰু মই নাযাওঁ বাৰু তেতিয়াহ'লে ঠিকে আছে ব্লগটো ইমানতে সামৰি দিওঁ আৰু আমি টাটা বাই বাই দিলে ফিৰ মিলেংগে কলিয়া ভৰ মে কৈ দে তেতিয়াহ'লে ইমানতে সামৰি দিওঁ কোনোবাই যদি আজি প্ৰথমবাৰৰ কাৰণে চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব তেতিয়াহ'লে গুড নাইট টাটা বাই বাই কি হ'ল কি হৈছে কি